Hi guys, welcome to my DD vlog. আজি মই উপস্থিত আছো আমাৰ টুপাতলিৰ টু উমচিয়াং মানে মেঘালয়ত যোৱা ৰোডত য'ত নেকি পিকনিক প্লেচ আছে আৰু আপোনালোকে দেখিছে মোৰ পিছফালে এয়া এটা মন্দিৰৰ চিম্বল ৰাস্তাৰ লগতে এই চাক এয়া সম্পূৰ্ণ সুন্দৰ পৰিৱেশৰ মাজত মই আছো আৰু এয়া চাক চাৰিওফালে পাহাৰ আৰু ৰাস্তাটো আপোনালোকে দেখিছে সুন্দৰ হয় এয়া আৰু এই চাক আপোনালোকে খোজকাঢ়ি আহিব টুপাতলি এই মন্দিৰ কমিটিয়ে 2-1 দিনৰ ভিতৰতে মানে মন্দিৰটোৰ স্থাপন মানে শিৱলিংগ স্থাপন কৰিব বিচাৰিছে গতিকে মই আপোনালোকক স্থাপন কৰাৰ আগতে ক'ত কি মূৰ্তি বহাব সেইটো দেখাব বিচাৰিছো এই ভিডিঅ'টোত মই সম্পূৰ্ণ দেখাম গতিকে আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব উপস্থিত আছো আমাৰ টুপাতলি উমচিয়াং যোৱাৰ ৰাস্তাৰ শিৱ মন্দিৰত মানে মোৰ যদি টুপাতলি ঘৰৰ মই কামৰ ক্ষেত্ৰত মই আহিব পৰা নাছিলো মানে আজি মই হঠাৎ আহিছিলো যে আপোনালোকক এটা ইনফৰ্মেটিভ ভিডিঅ' দিম বুলি মানে গতিকে আহি অলপ বেলেগ এটা ধৰণৰ কথা শুনা পালো আৰু এয়া চাওক মই এতিয়া প্ৰৱেশ কৰি আছো এয়া দেখিছে এয়া মই গৈ আছো প্ৰৱেশ কৰি আছো আৰু এয়া মই আহি ভিতৰত সোমালো এয়া চাওক আৰু এইজনে হ'ল মেইন পূজাৰী আৰু তেখেতে ক'ত কি বহিব তেখেতে ক'ব তাৰমানে আপোনালোকে এই মন্দিৰৰ বিষয়ে মই ডিটেইলছ বুজাই দিব আৰু তাকে মই এই ভিডিঅ'টোত দেখাব বিচাৰি আছোঁ প্ৰথমে আপুনি ইয়াৰে মেইন পূজাৰী হ'ব ইয়াতে ন হয় আৰু প্ৰথম কথা হ'ল এই মন্দিৰটো কেনেকুৱা আছিলে অলপ জনাব নেকি এইটো প্ৰথম বিষয়ে তাৰমানে এনেই জংঘলৰ মাজতে আছিলে মন্দিৰটো সৰু মৰুকৈ তাৰমানে এনে চাকি বন্তি লগাব পৰাকৈ তাৰপিছত বেলেগ এজন মানুহে বেলেগৰ পৰা আহি হেনে তেখেতে উৎসাহ দিলে যে মন্দিৰটো মই বনাই দিম আপোনালোকে যে বনাব দিবনে নিদিব সহায় সহযোগ মানুহকেইটাই কৰক কিন্তু মন্দিৰটো মই বনাই দিম তাৰপিছতে আমিও ক'লো আপুনি যদি বনাই দিয়ে দিয়ক সুন্দৰ কথা কেনেকুৱাকৈ বনাই দিয়ে আপুনি ইচ্ছা অনুসাৰে বনাই দিয়ক সেই বুলি কোৱাতে ইচ্ছা অনুসাৰে মন্দিৰটো সি বনাই গৈ আছে মুঠতে এতিয়া যিজন ইয়াৰ মন্দিৰৰ পণ্ডিত হ'ব তেখেতক লগত আমি খোজকাঢ়ি আছো মানে ক'ত কি কেনেকৈ মানে মূৰ্তি বা কিবা বনাব ইফালে আমি আহি আছো এইটো এটা মন্দিৰৰ হেৰি বনাইছে তাৰমানে সেইটো মেইন মন্দিৰ আমি তালৈ যাম এতিয়া আহিছোঁ আমি তাৰ ছাইডত থকা এটা মন্দিৰৰ হেৰি আৰু এই আমাৰ পূজাৰী কাকাজনে ক'ব ইয়াতে কি স্থাপন কৰিব মন্দিৰ বহাব নে ৰেষ্ট হাউচ টাইপৰ বনাইছে বাৰু আপোনালোক ক'লে ভাল হয় তাৰমানে ৰেষ্ট হাউচ নহয় তাৰমানে ইয়াতে পুনমৰ মন্দিৰ হ'ব গাইজ মই সকলোকে জনাওঁ যদি আপোনালোকে এই মন্দিৰটো ভালকৈ বনাম বুলি ভাবিছে বা কৰিম বুলি ভাবিছে অকল টুপাতলি ৰাইজে নহয় ইয়াৰ সমূহ ত্ৰিপুৰাবাসী বা সমূহ অসমবাসীক মই অনুৰোধ জনাইছোঁ যে যদি পাৰে অলপ দান বৰঙণি দিলে মানে ইয়াতে সুন্দৰভাৱে আমাৰ এটা মন্দিৰ হ'ব আৰু আপোনালোকে পিকনিক খাব আহিলে কিবা আহিলে ইয়াতে বঢ়িয়াকৈ সেৱা কৰি যাব পাৰিব গতিকে যদি যোনে যেনেকৈ পাৰে দিলে ভাল হয় ইয়াতে এই আমি যিটো দেখা পাইছিলে এইটো হ'ল হনুমান মূৰ্তি বহাব যদি ৰাইজে সহযোগ কৰে আৰু আমি আহি আছো আকৌ এটা বস্তু দেখা পাইছো আমাৰ এইয়া কাকাজনে ক'ব পূজাৰী কাকাজনে এই যিটো আমি দেখিছো এইটোত কি বহাব তাৰমানে এইটো ৰেষ্ট হাউচৰ ৰকম হ'ব এইটো তাৰমানে ৰেষ্ট হাউচ তাৰমানে মাহ প্ৰসাদ ইত্যাদি এই ভকত বৈষ্ণৱক তাৰমানে বিটাব পৰাকৈ তাৰমানে মাহ প্ৰসাদ ইয়াতে ৰাখিব এইখিনিতে তাৰমানে সকলো যেনেকৈ মাহ প্ৰসাদ আহে সকলোকে ভকত বৈষ্ণৱ তাৰমানে দেখুৱাব দিব পৰাকৈ ইয়াতে ঠাইখিনি এইখিনি হেৰি কৰি ৰাখিছে তাৰমানে এইখিনিত মই জনাব বিচাৰিছোঁ এইখিনিত তাৰমানে মানে কোনোবা যদি ব্যক্তিয়ে পূজা কৰিব আহোঁতে মাহ প্ৰসাদ লৈ আহে ইয়াতে ষ্ট'ৰ কৰিব ইয়াৰ পৰাই মানে য'ত বিলাবলৈ বিলাব আৰু এজেগাত যাম তাতে কি কৰিব সেইটো দেখাবলৈ গৈ আছোঁ আৰু এয়া সুন্দৰভাৱে বনাইছে এয়া চাওক এয়া সুন্দৰভাৱে বনাইছে ইয়াতে কি কৰিব এতিয়া আমাৰ যিজন বামুণ হ'ব ইয়াতে আৰু বিশেষকৈ মই ভালদৰে কওঁ আমাৰ যিহেতু ইয়াত ট্ৰাইবেল জনবসতি ঠাই গতিকে আমাৰ গোটেইবোৰে মানে চিলেক্ট কৰিছে যে ট্ৰাইবেল ইয়াতে জড়িত মানুহ গতিকে ট্ৰাইবেলৰ ফালৰ পৰা এজন বামুণ চিলেক্ট কৰিছে তেখেতে হ'ল এইজন আজি কমপ্লিট হোৱা নাই বামুণ হোৱা নাই মানে হ'ব মানে অলৰেডি অলপ টুকটাক চাই আছে আজি বিশেষ কাৰণত আহিলে তেখেতে আৰু তেখেতে এতিয়া এইখিনি কি হয় বা কি কৰিব ইয়াতে বা মানুহবিলাকে আহিলে ইয়াত কি কৰিব বহিবা দিব নে পূজা কৰিব নে কি কৰিব তেখেতে ক'ব এইখিনি তাৰমানে ভকত বৈষ্ণৱে আহিলে চাকি বন্তি দিবৰ কাৰণে তাৰমানে এই ফটো দিয়া আছে নহয় এই ফটো
দিয়াই তাৰমানে সকলোৱে ক'ত কোনে কি চাকি লগাব সেইমতে তাৰমানে এই ফটো দিয়া আছে সেইমতে সকলোৱে ধূপ ধূনা চাকি বন্তি লগাব পাৰিব সেইমতে তাৰমানে এইখিনি বনোৱা হৈছে আৰু 1 2 3 তিনিটা ঠাই দেখুৱাৰ পিছত আকৌ মেইন ঠাইলৈ গৈ আছোঁ বৰ্তমান এই ঠাইটো হ'ল মেইন য'ত শিৱলিংগ স্থাপন কৰিব তালৈ গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ য'ত মেইন শিৱলিংগ স্থাপন কৰিব এই কমিটিয়ে বা এই মন্দিৰ কমিটিয়ে আমি তালৈ আহি আছোঁ সেই ঠাইডোখৰ আপোনালোক হ'ব আহি আছোঁ আহি আমি মেইন ঠাইত আহি পালোঁ মাজে ইয়াতে কি বহাব আমাৰ পণ্ডিতে বিশেষকৈ ক'ব মানে গণেশৰ মূৰ্তি বহিব ইয়াতে তাৰমানে গণেশক বৰ্তমান অনা হৈছে বিশেষকৈ কালি বৃহস্পতিবাৰে বহাৰ কথা আছিলে এতিয়া বহাব পৰা নাযায় গতিকে এই গণেশ ইয়াতে বহিব আৰু শিৱলৈকে গৈ আছোঁ এইটো যিটো দেখিছে ইয়াতে শিৱৰ লিংগটো স্থাপন কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'তে পাব ইয়াৰ স্থাপন কৰা সম্পূৰ্ণ ভিডিঅ' গতিকে ইয়াতে শিৱলিংগ স্থাপন কৰিব আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব গাইজ এয়া চাওক মই দেখাব বিচাৰিছোঁ আৰু সম্পূৰ্ণ আপোনালোকক ইয়াৰ পৰিৱেশটো দেখালোঁ আপোনালোকে ইফালে উঠি আহিব লাগিব য'ত নেকি প্ৰথম আমি উঠিছিলোঁ ইফালে উঠিব লাগিব উঠি আহি আপোনালোকে চাওক মই দেখাই আছোঁ ইফালে আহি আপোনালোকে ইয়াতে আমাৰ গৈছে আৰু ইফালে হ'ল এণ্ট্ৰি এইটো এণ্ট্ৰি ইফালে আপোনালোকে এণ্ট্ৰি কৰিব পাৰে এইটোৱেদি ইফালে এণ্ট্ৰি কৰিব পাৰে আহি আপোনালোকে ইফালে যাব আৰু আপোনালোকে এক্সিট আছেচোন তাৰপিছতে শিৱ পূজা কৰিব শিৱ পূজা কৰাৰ পিছত আপোনালোকে এক্সিট কৰিব লাগিব ইফালেদি এই চাওক মই দেখাই আছোঁ মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ফাইনেলি মানে শেষ হওঁ অৱস্থা